স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল। অসম টেটত আহিবলগীয়া উচ্চাৰণ অনুসাৰে স্বৰ আৰু ব্যঞ্জন বৰ্ণৰ সম্পৰ্কে আপোনালোকৰ আগত অৱগত কৰিব বিচাৰিছোঁ। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব আৰু লগতে আপোনালোকৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰত জানো আহক, অ আ ক খ ঘ ঙ হ এইকেইটা বৰ্ণ কণ্ঠৰ দ্বাৰা উচ্চাৰিত হয়, সেই দেখি সিহঁতক কণ্ঠবৰ্ণ বোলে। 2 নম্বৰত আহিল হচৈ দীঘৈ এ ঐ প্ৰথম চ দ্বিতীয় ছ উ ঞ অন্ত্যেষ্টি জ তলৱীয়া শ এইকেইটা বৰ্ণ তালুৰ পৰা উচ্চাৰিত হয়, সেয়ে সিহঁতক তালব্য বৰ্ণ বোলে। মনত ৰাখিব, হচৈ দীঘৈ এ ঐ প্ৰথম ছ দ্বিতীয় ছ হচৌ ঞ অন্ত্যেষ্টি জ আৰু তলৱীয়া শ হ'ল তালব্য বৰ্ণ। নেক্সটলৈ আহোঁ। ৰি ৰদিগাই ৰি মূৰ্ধন্যা ত মূৰ্ধন্যা থ মূৰ্ধন্যা ড মূৰ্ধন্যা ধ মূৰ্ধন্যা ন ৰ আৰু মূৰ্ধন্যা খ এইকেইটা বৰ্ণ দাঁতৰ পৰা উচ্চাৰিত হয়, সেইবাবে সিহঁতক দন্ত বৰ্ণ বোলে। গতিকে দন্ত বৰ্ণ হ'ল ৰি ৰদিগাই ৰি ত মূৰ্ধন্যা থ মূৰ্ধন্যা ড মূৰ্ধন্যা ধ ন ৰ আৰু মূৰ্ধন্যা খ এইকেইটা দন্তীয় বৰ্ণ। নিশ্চয় মনত ৰাখিব। 4 আহিলে উ দীঘৌ উ, এইটো ঐ হ'ব লাগিছিলে, ঐ হ'ল। ফ ব ভ ম এইকেইটা বৰ্ণ ওঠৰৰ পৰা উচ্চাৰিত হয়, সেইবাবে ইহঁতক ওষ্ঠ বৰ্ণ বোলে। মনত ৰাখিব। চমুকৈ জনাই দিছোঁ, মনত ৰাখিব। ঙ ঞ দন্তন ম আৰু অনুচং এইকেইটা বৰ্ণ কণ্ঠ তালু আদিৰ পৰা উচ্চাৰিত হ'লেও নাকী সুৰত উচ্চাৰিত হয় বাবে ইহঁতক অনুনাসিক বৰ্ণ বোলে। তেনেহ'লে অনুনাসিক বৰ্ণ 5টা ঙ ঞ দন্তন ম আৰু অনুচং। মনত ৰাখিব বন্ধু বান্ধৱীসকল। এইবাৰ ব্যঞ্জন বৰ্ণৰ ভাগসমূহৰ বিষয়লৈ। কৰ পৰা ম পৰ্যন্ত এই 25টা ব্যঞ্জন বৰ্ণৰ উচ্চাৰণত ওঠ দুটা জিভা বা আলজিভা আদিয়ে মুখৰ ভিতৰত কোনো নহয় কোনো অংশ স্পৰ্শ কৰে, তেনে স্পৰ্শ কৰা বৰ্ণক স্পৰ্শ বৰ্ণ বোলে। মনত থাকিব নিশ্চয়। কৰ পৰা মলৈকে 25টা ব্যঞ্জন বৰ্ণ আছে, এইসমূহ স্পৰ্শ বৰ্ণ বোলে। 2 নম্বৰ, স্পৰ্শ বৰ্ণবোৰক 5 ভাগত ভাগ কৰা হয়, তাৰে একো ভাগক বৰ্গ বোলে। ক বৰ্গখিনি হ'ল ক খ গ ঘ ঙ, ইহঁতক ক বৰ্গ বোলে। আৰু ছ বৰ্গ প্ৰথম ছ দ্বিতীয় ছ বগীয়া জ উ ঞ এইসমূহক ছ বৰ্গ বোলে। ছ বৰ্ণ আছিলে, ভুল হৈ আছিলে, স্বৰ বৰ্গ বোলে। মনত থাকিব নিশ্চয়। নেক্সট আহিল প্ৰত্যেক স্পৰ্শ বৰ্ণৰ বৰ্ণবিলাক এটা নহয় এটাৰ ভিতৰত পৰে, সেয়ে সিহঁতক বৰ্গীয় বৰ্ণ বোলে। 4 আহিল অন্ত্যেষ্টি জ ৰ ল ব এই বৰ্ণকেইটা বৰ্ণ আৰু উষ্ম বৰ্ণৰ মাধ্যমত আছে, সেইবাবে সিহঁতক অন্তস্থ বৰ্ণ বোলে। অৰ্থাৎ অন্তস্থ বৰ্ণ হ'ল অন্ত্যেষ্টি জ ৰ ল ব। মনত থাকিব নিশ্চয় বন্ধু বান্ধৱীসকল। আৰু ভিডিঅ'টো আগলৈ শ্বেয়াৰ কৰিব, আপোনালোকৰ বন্ধুবৰ্গ যাতে উপকৃত হয়। বন্ধু বান্ধৱীসকল, আহি শেষৰ পৰ্যায়ত উপনীত হ'লোহি। পঞ্চমত হ'ল তলৱীয়া শ মধ্যমীয়া শ। এই বৰ্ণকেইটা উচ্চাৰণ কৰোঁতে মুখৰ বায়ু উষ্ম অৰ্থাৎ তপত হৈ ওলাই আহে বাবে ইহঁতক উষ্ম বৰ্ণ বোলে। এতিয়া আপোনালোকে জানিব যে উষ্ম বৰ্ণ 3টা, তলৱীয়া শ মধ্যমীয়া শ শ। নিশ্চয় পাৰিব পৰীক্ষাত। আপোনালোকে মনত ৰাখিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিলৈ মই মুনমী গগৈয়ে বিদায় মাগিছোঁ।